অন্তৰাত্য অৰুণাচল পৰা আলাইছে ইয়াতে ঔটেঙা আৰু মূলাখিনি আছে। গুড মৰ্ণিং, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে ইয়াতে কাম আৰম্ভ কৰিছে, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে বহুত দিগদাৰ হৈছে। গাড়ী মাতটো আপোনালোকে শুনিয়ে থাকে, এইফালে ঘৰ বনাই থাকে। চ' সেইকাৰণে ভালকৈ মই ভিডিঅ' চিডিঅ' কৰিব পৰা নাই। ইয়াত দেখিছে আৱাজ শুনিছেনে? এইবোৰ আপোনালোকৰ বস্তু এটা দেখাম বুলি ভাবি আছোঁ, কিন্তু দেখাব পৰা নাই। অলপমান আপোনালোকৰ আগত দেখুৱাই দিছোঁ। মই অৰ্ডাৰ কৰিছিলোঁ মামা আৰ্থৰ এইটো একচুৱেলি ক'ল্ড ক্ৰীম হয়। এই ক্ৰীম ঠাণ্ডা দিনৰ কাৰণে খুবেই ভাল। আপোনালোকে যদি ইউজ কৰিম বুলি ভাবিছে তেনেহ'লে অনলাইনত গৈ অৰ্ডাৰ কৰিব পাৰে। আৰু আজি মই কিন্তু অফাৰত পাইছিলোঁ। 745ত আছিলে মেইন প্ৰাইচটো, কিন্তু মই পাইছোঁ 349ত দুটা। এতিয়া মই ৰ'দত শুকুৱাবৰ কাৰণে লৈছোঁ কাটি থোৱা মূলা, আৰু এইফালে আছে ঔটেঙা। এইবোৰ একচুৱেলি মই কটা নাছিলোঁ, কাটিছিলে ভণ্টিয়ে ৰাতিপুৱাৰ টাইমতো সময় নাপাওঁ, সেইকাৰণে ৰাতিয়ে কাটি থোৱা হৈছিলে। ৰাতিপুৱাৰ টাইমত ৰ'দত দিলে মানে ভাল, কাৰণ আমাৰ ইয়াত ৰাতিপুৱাৰ টাইমতে ৰ'দটো ভালকৈ পৰে, পিছবেলা টাইমত ৰ'দটো নপৰে। চ' সেইকাৰণে ৰাতিপুৱাতে দি থৈ যাম। তাৰপিছত মই আহিলোঁ ডিউটিলৈ, আৰু মোৰ ডিউটি আছিলে মৰ্ণিং, আৰু মৰ্ণিং ডিউটি অহাৰ লগে লগে ৰাতিপুৱাতে খাবৰ কাৰণে পালোঁ। এয়া দেখিছে কমলা, আৰু আজি কমলা আনি দিছে ছাৰহেঁতি একচুৱেলি গৈছিলে নামচাই ফালে ক'ৰবাত ফুৰিবৰ কাৰণে। সিহঁতি ঘূৰি অহাৰ টাইমত কমলা লৈ আহিছিলে। ये तो सारा है जो संतरत अरुणाचल পৰা আলাইছে हमारे एने सर तो गंगा दी तो वीडियो यूट्यूब वीडियो পৰা গুছাইছে तो ऐसा है तो इमान टेस्टी আছে देखो আমি তো আচার বানাই আর ইটো মোটু का हाथ আছে তো ফুলা ফুলা আক আছে ফুলা ফুলা दांत फुला फुला गम्स खाओ देखा इसको बोलने से नहीं हाँ सीधा उठाते हैं हमको खाओ ना दिन से 50 जवाब देते हो या बोलने आते खाओ कर्मा कैसा लगा खाओ কমলা আনি দিছে বুলি আপোনালোকৰ আগত কৈছোঁ হে, কিন্তু বিটুৱাৰ টাইমত মোৰ মাথাটো বেয়া হৈ গৈছিলে। কিন্তু চবলে দি শেষ হোৱাৰ পিছত ফাইনেলি আমি খাবৰ কাৰণে ৰেডি কৰি আছোঁ কমলা। আৰু আজি ৰেডি কৰিছে আমাৰ অদিতি বাইদেউ আৰু কৰ্মাই ধুনীয়াকৈ মিলি সকলোৰে বাবে। আইচুৰ মানে যিমানবোৰ ষ্টাফ আছে জলক নমক খালেৰা এতিয়া সময় হৈছে গধূলিৰ 4টা, আৰু আমি এতিয়া ওলাই আহিলোঁ চয়নিকা আৰু মই ডিউটি শেষ হোৱাৰ পিছত ছাৰহঁতৰ ঘৰলৈ যাবৰ কাৰণে। আৰু এইফালে আমি লগ পালোঁ আমাৰ মানে লগৰ কেইজনী, জুলিকটো আপোনালোকে আগতে ভিডিঅ'ত দেখিছে চাগে। তাৰপিছত এইফালে মোৰ ওচৰতে মেঘালী আছেহি, আৰু এইফালে মিনতী, চয়নিকা, বৰগোহাঁই, গগৈ গোটেইবোৰ একেলগতে মিলি আমি গৈ আছোঁ। ছাৰ বুলি কৈছোঁ, কিন্তু কোন ছাৰ ঘৰলৈ গৈ আছোঁ আপোনালোকক জনোৱা নাই। আমি গৈছোঁ হস্পিটেলৰ অনাৰৰ ঘৰলৈ। তাতে গ'লোঁ, কিন্তু ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে নাপালোঁ, কাৰণ মানুহ বহুত আছিলে। আৰু তাৰ পৰা আমি আকৌ ৰিটাৰ্ণ বেক ৰুমলৈ আহিলোঁ। ৰুমত আহি পোনপ্ৰথমতে মোৰ যি কাম কৰিবলগীয়া কামখিনি শেষ কৰি চিধা এতিয়া বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। এয়া দেখিছে আপোনালোকে। এতিয়া জাষ্ট এতিয়া আচাৰ বনাই আছোঁ। বৈমখিনি এতিয়া ৰেডি কৰিছোঁ, মালি হোৱা বৈমখিনি এতিয়া মই ইয়াতে ভৰাম আচাৰখিনি। ইফালে মোৰ ৰেডি হৈ গ'ল ঔটেঙাৰ আচাৰ, আৰু এইফালে ইয়াৰ ৰেডি কৰি থৈ দিছোঁ মূলাৰ আচাৰ। জলকীয়া কম লগাইছোঁ, জলকীয়া আমাৰ ভণ্টিয়ে জলকীয়াটো অলপ কম খায়, ইয়াত অলপ সৰহকৈ জলকীয়া লগালে বেছিকৈ ভাল লাগে। গোটা জলকীয়া দুটামান লগাই দিম বুলি ভাবিছোঁ, চাওঁ এতিয়া কি হয়। বৈমখিনি থৈ দিছিলোঁ যে সেইখিনিত মই ভৰাই দিম। এইখিনি অলপ সময় ফেনৰ তলত থৈ দিছোঁ যাতে অলপমান ঠাণ্ডা হয়। মই ইমান ভালকৈ নাজানো, কিন্তু খাবৰ কাৰণে জাষ্ট মিনিমাম বনাইছোঁ। আৰু আচাৰখিনি এতিয়া মই বৈমত ভৰাই ল'লোঁ। এয়া দেখিছে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ, আৰু ইয়াতে আছে ঔটেঙাৰ আচাৰখিনি মই ভৰাই থৈ দিছোঁ। আৰু এইফালে এয়া দেখিছে ধুনীয়াকৈ ইয়াতে ঔটেঙা আৰু মূলাখিনি আছে, তলত মূলা আছে, ওপৰত দুটুকুৰামান ঔটেঙা আছে, কাৰণ ইয়াত নোজোৰাৰ কাৰণে মই ইয়াত দি দিলোঁ। এইফালে চাইডে ইয়াত আছে মূলা। এয়া একচুৱেলি মই ডিউটিলৈ লৈ যাম, এতিয়া নহয়, হোৱাৰ পিছত মানে যেতিয়া মোৰ নাইট ডিউটি থাকিব তেতিয়া সময়ত নাইট ডিউটি টাইমত লৈ যাম, যাতে নাইট ডিউটিত মই ভালকৈ খানাটো খাব পাৰিম। আচাৰ থাকিলে যিকোনো বস্তু খায়ে টেষ্টি লাগে। ঢাকনিয়ে এতিয়া ঢাকি দিম, এটা কাইলৈ ৰ'দত দি দিম, যাতে এইখিনি ভালে হৈ থাকে। এসপ্তাহমান ৰ'দত দিয়াৰ পিছতহে খাব পাৰি আচাৰখিনি।